কি কৰি আছা? এই গৰুকেইটা সেই দিছো ৰখা খাব দিছো অলপ তাকে চাই আছো বহি আছো সেইকাৰণে। হয় নেকি? কৰিব দিলি একবাৰ গৈছিলো ফুৰবা গৈছিলো মই একবাৰ। বাকী এটা কথা হল কি এই আমাৰ গাঁৱৰ মন্দিৰত তই বোলে বৰ বেয়া গাখীৰ দিও। তইতো গাখীৰটো বেয়া গাখীৰ নেদা, আমাক ইমান ভাল গাখীৰ দিয়া তই আমাক। সিহঁতৰখিনি কিয় বেয়া গাখীৰ দিয়া বুলি কৈ আছে? আমাৰ তিৰিক কৈ আছ এনেকে। হয় নেকি? মই জানাত তইতো ইমান বেয়া মানুহ নহয়। কথা আছে সিহঁতক মই বেয়া গাখীৰে দাং, জানি বুজি বেয়া গাখীৰ দাং মই। কিয়া মানে বহুত কথা এইগিলা কৈছো ক কি হৈছিল গম পাইছা না? মইতো গাখীৰ চবকে নেদাং জানাই হয় না। একদিন কি হল মোৰ ইনষ্টাগ্ৰামত তাই মানে সেই করছি মেসেজ করছি দাদা গাখীৰ লাগে। মই চালু খুলি চাই ভাই বম থকাতি গম পাইছা না? ডিপিখান বম থক উচ্চৰ ওপৰত মানে নাই মোৰ লগে লগে ইয়াৰ ফটো দেখা পাই পিছদিনাতে গাখীৰ দিয়া ষ্টাৰ্ট গম পাইছা নাই? যাই যে চাং প্ৰথম দিনা দোকান খুলি ওলাই আহিলি কলিং বেল বাজানতে দেখা পাই ভাই মই পলা ভাই বাকি দিয়ে মানে এই পুৰাণি হাবেলি যে এখন ভূতৰ চিনেমা আছিল এই তাৰে ভূতটো অলপ ঠক তাক চাই কিন্তু ইনষ্টাগ্ৰামত তাৰ যিখন ডিপি আছে তিনাকা ভেদেও পাত্তা নাপায়। সেই খঙতে তাৰমানে ইন্নাৰ পৰা এহঁতক মই ভেজাল গাখীৰ মানে গোটেই পানীয়ে এই দুইটো ভে মাত্ৰ সেই গাখীৰ দিয়াং গম পাইছে না? চব পানী ভেজাল। সেইটো জানি বুজিয়ে করছো মই জানি বুজিয়ে করছো মই। আমাক তো বেয়া নাজানা চবকে ভালেই দে গম পাইছা না? কিন্তু তাই ঠগা মানে পাই নহয় ইনষ্টাগ্ৰামত সেইখন ফটো দি ফেলে গম পাইছা না? ফটো দি বেয়া নাই কথা গরু বহুত অবস্থা কিন্তু বহুত গরু মোৰ বহুত গরু তই যাং নহলে মই যাবি দে যা মই যাওঁ যা আৰু গৰু কেইটা লৈ যা দে ভাই দে হয়